নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকা আজি পিয়াৰ গড ফাৰ্মৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। আজি ভিডিঅ'টোত আপোনালোকক ক'বলৈ ওলাইছোঁ বিটেল ছাগলী আৰু ইয়াৰ প্ৰতিপালন, তাৰ বিষয়ৰ ওপৰত আপোনালোকৰ আগত কিছুমান কথা আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব। নতুন ফাৰ্মাৰখিনি বহুত কামত আহিব বুলি আশা কৰি ভিডিঅ'টো বনাইছোঁ, যথেষ্ট কষ্ট কৰি। তো সকলোৱে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। চাওক, প্ৰথমে আপোনালোকে দেখা পাইছে মই ছাগলীখিনিক দিনৰ ভাগত কেনেদৰে গছৰ ডালপাত খুওৱাৰ ব্যৱস্থা কৰিছোঁ। ভিডিঅ'ত স্ক্ৰীণত নিশ্চয় দেখা পাইছে মই এনেদৰে এখন বাঁহৰ চাং বনাই লৈছোঁ, য'ত দুইফালৰ পৰা ছাগলীখিনিয়ে সুন্দৰভাৱে গছৰ ডাল, পাত, ঘাঁহ এইবিলাক খাব পাৰিছে, খাইছে। এনেকৈ দিয়াৰ ফলত আপোনালোকৰ কি লাভ হ'ব নিশ্চয় ধৰিব পাৰিছেই চাগে, তথাপি মই কৈছোঁ, এনেকৈ যদি আমি বাঁহৰ চাং বনাই ছাগলীখিনিক খোৱাৰ ব্যৱস্থা কৰোঁ, তেতিয়া গছৰ যিখিনি আমাৰ ডালপাত সেইখিনি এটাও নষ্ট নোহোৱাকৈ ছাগলীখিনিয়ে খায়। নিশ্চয় দেখা পাইছে স্ক্ৰীণত। আমি এনেদৰে মাজত ঘাঁহখিনি ভৰাই দিছোঁ, গছৰ ডালপাতখিনি ভৰাই দিছোঁ, যাতে ছাগলীখিনি দুইফালৰ পৰা সিহঁতি খাব পৰা যায়। আৰু ছাগলীৰ এটা ডাঙৰ কথা কি, যদি ধৰক যিমান আপুনি ভাল গছৰ ডালপাতে আনি নিদিয়ক, সিহঁতি যদি গছকি দিয়ে বা মলমূত্ৰ বা হাগি দিয়ে, সেইখিনি যদি ঘাঁহত বা গছৰ ডালপাতত লাগি যায়, সিহঁতি কেতিয়াও নাখায়। মাটিত পৰাৰ লগে লগে খাবলৈ ইচ্ছা নকৰে। সেইকাৰণে এনেদৰে আমি ঘাঁহখিনি বা গছৰ ডালপাতখিনি এনেকৈ চাঙৰ মাজত দেখিছে মই কি চিষ্টেমত বনাইছোঁ, এই ধৰণে আমি মাজত সোমোৱাই দিছোঁ, আৰু দুইফালৰ পৰা ছাগলীখিনিয়ে মূৰ সোমোৱাই পেলাই পাতখিনি খাই আছে। তো এনেকৈ দিলে সেইটোৱে লাভ হ'ব, গছৰ ডালপাতখিনি নষ্ট নহয়, আৰু ছাগলীখিনিয়েও খোৱাত অসুবিধা নাপায়। সিহঁতি ওপৰলৈ মূৰ কৰি ধুনীয়াকৈ খাব পাৰে, নষ্ট নহয়, আৰু ছাগলীখিনিও খাই ভাল পায় যথেষ্ট। আৰু দেখা পাইছে এনেদৰেই মই ডালখিনি গছৰ লগাই দিছোঁ। ছাগলীখিনিয়ে কেনেকৈ খাই আছে ভিডিঅ'ৰ যোগেদি আপোনালোকে চাবলৈ চেষ্টা কৰক। এই ছিষ্টেমতে অতি কম খৰচতে আপোনালোকে ছাগলীৰ খানা দিয়া, দানা দিয়া যতনটো বনাই ল'ব পাৰে। মাত্ৰ 2-3ডাল বাঁহৰ প্ৰয়োজন হয়, বা কাঠেৰেও তৈয়াৰ কৰিব পৰা যায়। এনেদৰে বনাই দিলে ছাগলীখিনিয়ে সুন্দৰভাৱে গছৰ ডালপাতখিনি খায়, আৰু নষ্ট নকৰাকৈ। বিশেষকৈ আমি মন কৰিবলগীয়া কথা যে কেনেদৰে নষ্ট নকৰাকৈ আমি ছাগলীখিনিক পাতখিনি খুৱাব পৰা যায়। তো এইটোৱেই চবতকৈ সহজ উপায়, ছাগলীখিনি পাতখিনি নষ্ট নোহোৱাকৈ, লেতেৰা নকৰাকৈ সিহঁতক খাব দিয়াৰ এইটোৱে এটা উত্তম উপায়। তো প্ৰথম কথা এইটো, আমি অসমত বিটেল ছাগলী পুহিছোঁ তাৰ পৰা আমি লাভৱান হ'বৰ কাৰণে। তো মই সকলোকে আগতেও কৈছোঁ, অনুৰোধ কৰিছোঁ, সকলোকে আজিও এই ভিডিঅ'ৰ যোগেদি অনুৰোধ কৰিছোঁ, যাতে সকলোৱে অতি কম খৰচত ছাগলীখিনি প্ৰতিপাল কৰিবৰ ব্যৱস্থা কৰে। বহুত পইচা খৰচ কৰি আপোনালোকে অযথা ছাগলীখিনি প্ৰতিপালন কৰিলে যিমান লাভৱান হ'ব লাগে সিমান লাভৱান হ'ব নোৱাৰিব। গতিকে যিমান পাৰে কম খৰচত ছাগলীখিনি প্ৰতিপালন কৰিব পাৰিলেহে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ছাগলীখিনিৰ পৰা লাভৰ মুখ দেখা পাব। তো সেইটোৱে কওঁ, মোক বহুতে প্ৰশ্ন কৰে, দাদা আপুনি কি কিনা ঘাঁহ খুৱায়, ছাগলীক কি ভিটামিন খুৱায়, কি খুৱায়, কি এক্সট্ৰা দিয়ে। তো মই সকলোকে কওঁ যে আপোনালোকে ছাগলীখিনি 90%, 80% গছৰ ডাল, পাত, ঘাঁহ ইত্যাদিৰে পেট ভৰাবলৈ চেষ্টা কৰক। তাৰ পিছত দিনটোত এবাৰ আবেলি সময়ত যেতিয়া ছাগলীখিনিক ভিতৰলৈ অনা যায়, গঁৰাললৈ সোমোৱাবৰ সময়ত, সেই সময়ত মাত্ৰ এজনী ছাগলী বা এটা ছাগলীৰ এগেইনষ্টত 100 গ্ৰামকৈ দানাৰ ব্যৱস্থা কৰিলে যথেষ্ট। সেই দানাখিনি মিশ্ৰণো মই আগৰ ভিডিঅ'ত কৈছোঁ কেনেদৰে খুৱাব লাগিব কম খৰচত। আজিও থুলমূলকৈ মই আকৌ এবাৰ কৈ দিছোঁ, ঠাণ্ডা দিনত
আপোনালোকে কম্পালচৰি কৰিব বুট বা বুটৰ গুড়ি। গোটা বুট হ'লে আপোনালোকে ৰাতিপুৱা সময়ত তিয়াব, আবেলি সময়ত সেইখিনি খুৱাব পৰাকৈ। আৰু বুটৰ গুড়ি হ'লে তাত কোনো কথাই নাই, চাপৰ, বুটৰ গুড়ি, পলিচ, মাকৈ গোটেইখিনি মিলাই মেলি খুৱাব পৰা যাব। সেইখিনি এক্সট্ৰা দানা বুলিবলৈ বিশেষ একো নাই। কেঁচা বুট খুৱাব পাৰে, ৰাতিপুৱা তিয়াই দি সেইখিনি আবেলি খোৱাৰ ব্যৱস্থা কৰিব পাৰে। দ্বিতীয়তে বুটৰ গুড়ি, চাপৰ, পলিচ, মাকৈ গুড়ি এনেদৰে মিক্স কৰিও এটা মিশ্ৰণ বনাব পাৰে। ঠাণ্ডা দিনত চবতকৈ প্ৰয়োজনীয় হ'ল বুট। আপুনি কেঁচা বুটেই খুৱাওক বা বুটৰ গুড়িয়ে খুৱাওক, অলপ খুৱাবলৈ চেষ্টা কৰিব লাগে। আৰু লগতে যিটো আমাৰ সৰিয়হৰ তেলপেৰা খলিহৈ অলপ মিলাই পেলাইও খুৱাব পাৰে। খলিহৈটো খোৱালে ছাগলীখিনিৰ দেহাটো অলপ গৰম কৰি ৰাখে। ঠাণ্ডা দিনত আমি সদায় চেষ্টা কৰিব লাগে ছাগলীখিনিক কেনেদৰে আমি গৰম কৰি ৰাখোঁ। আৰু দ্বিতীয় কথা হ'ল সিহঁতক কেনেদৰে ৰখাৰ প্ৰয়োজন মানে ঠাণ্ডা দিনত। তো মই সকলোকে কৈছোঁ, আমাৰ অসমৰ যিখিনি ছাগলী ফাৰ্ম সেইখিনি সদায় চাংঘৰতে কৰিব লাগিব। আৰু চাংঘৰটো গৰম দিনত আমি সদায় মুকলি কৰি ৰাখিব লাগে, যাতে বাহিৰৰ বতাহটো সোমাব পাৰে। আৰু ঠাণ্ডা দিনত কি কৰিব লাগে, সম্পূৰ্ণৰূপে আবেলি হোৱাৰ লগে লগে সম্পূৰ্ণৰূপে গোটেই ঘৰটো কভাৰ কৰিব লাগে। কিবা প্লাষ্টিক দি হওক বা যিকোনো প্ৰকাৰে মুঠতে বস্তা দিয়ে হওক, বাহিৰৰ বতাহটো যাতে ভিতৰলৈ সোমাব নোৱাৰে সেই ব্যৱস্থাটো কৰিব লাগে। সেইটো কৰি ৰাখিলে ছাগলীখিনি ঠাণ্ডা দিনত ৰখাৰ মানে একো অসুবিধা নহয়। আৰু পাৰিলে জুইৰ ব্যৱস্থা কৰিব পাৰে বা কিছুমানে হিটাৰ ব্যৱস্থাও কৰে, তেনেদৰেও ৰাখিব পাৰে। গতিকে এইখিনিয়ে বহুত বিশেষ ক'বলগীয়া একো নাই, একেবাৰে সহজ, বেছি চিন্তা কৰাৰ বিষয় একো নাই। গতিকে সকলোৱে কৰিব পৰাই কাম, তাৰে মই থুলমূলীয়া এটা আভাস দিলোঁ আপোনালোকক। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।